মৌচুমীয়ে নৱম মানত পঢ়ে আৰু নৱম মানত পঢ়া ছোৱালীজনীয়ে অসম সাহিত্য সভাৰ প্ৰস্তুতি কেনেকুৱা চলিছে তাক চাবলৈ আহিছে। নমস্কাৰ। সাহিত্য সভা আৰু 4 দিন আছে, গতিকে আজি আমি গৈ আছো কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলিছে সাহিত্য সভাৰ তাকে আমি চাবলৈ যাম, লগতে আপোনালোককো দেখুৱাম, আপোনালোকেও চাই থাকিব। বলক আমি আমাৰ সৰু যাত্ৰাটো আৰম্ভ কৰোঁ। এয়া আমি গৈ আছো। আগতে আমি ইয়াতে খেলিছিলো, চাইকেল চলাইছিলো। এইখন পথাৰ বহুত দিনৰ মূৰত আহিলো, ঘৰৰ ওচৰতে, তথাপি বহুত দিনৰ মূৰত। সেয়ে এতিয়া গৈ আছো আৰু মই ওলোটাকৈ কিয় বা খোজকাঢ়ি আছো ভগৱানে জানে। আৰু ইয়াতে মোৰ বন্ধু বান্ধৱী বহুত আছে, আপোনালোকে চাই ল'ব পাৰে। আৰু এই ৰাস্তাটো আচলতে অস্থায়ীভাৱে বনোৱা হৈছে সাহিত্য সভাৰ কাৰণেহে, ৰাইজৰ সুবিধাৰ্থে। এয়া এখোজ দুখোজ দি আমি আহিয়েই বহুত বহল ঠাইখিনি, বহুত বেছিয়ে বহল। আৰু গতিকে ইয়াতে যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাই যাম। আৰু খোলা ঠাই যিহেতুকে ইমান জোৰকৈ বতাহ বলিছে, উপায় নাই আৰু ফোনখন লগত লৈ নাহিলে মোৰ নিচিনা মানুহৰ বৰ দিগদাৰ। আমি এতিয়া বৰ্তমান ইয়াতে আহি পাইছোঁ আৰু এফালৰ পৰা এটা মিউজিক লগাই আপোনালোকক আটাইখিনি দেখুৱাই যাম। অসম সাহিত্য সভাৰ সপ্ততিতম পাঠশালা বজালি অধিৱেশনৰ প্ৰস্তুতি প্ৰায় তুংগত উঠিছে। মই চবতকৈ উদগ্ৰীৱ হৈ আছোঁ, যিটো জাপি, ইমান ডাঙৰ জাপিখন মই চাবৰ কাৰণে বহুত উদগ্ৰীৱ হৈ আছোঁ। কাম কিমানখিনি হৈছে আৰু এইটো আমাৰ কাৰণে বহুত এটা গৰ্বৰ কথা দেই। আৰু এয়া হৈছে সাহিত্য সভাৰ যিখন পতাকা, সেই পতাকাখন ইয়াতে উত্তোলন কৰা হ'ব। চবতকৈ ভাল লগা কথাটো হ'ল যে আমাৰ ঘৰৰ পিছফালেৰে আহিব পাৰি। অসমৰ বিভিন্ন প্ৰান্তৰ 838 শাখা সমিতিৰ উপৰিও মুম্বাই সাহিত্য সভা, উত্তৰ আমেৰিকা সাহিত্য সভা, কলকাতা আমেৰিকা শাখা সাহিত্য সভা আদিৰ প্ৰতিনিধিসমূহে অংশগ্ৰহণ কৰিব বুলি প্ৰকাশ কৰিছে। এই প্ৰতিনিধিসমূহৰ থকা খোৱাৰ ব্যৱস্থা কৰাৰ উপৰিও খুব সুন্দৰকৈ আৱাসগৃহৰ ব্যৱস্থাও কৰা হৈছে। এতিয়া একেবাৰে আকৰ্ষণৰ বস্তু যিখন জাপিখন, সেইটো চাবলৈ গৈছে। এতিয়া চিনেমা জাপিখন যিহেতুকে পোৱা নাই। দাদা, ইয়াতে জাপিখন ক'লৈ গ'ল? জাপি ইয়াতে আছে আগত ইনকে যাবা সাইডেদি আগতহে আছে জাপিটো। আগত আছে। এই লাইব্ৰেৰী কুটা পুটা আছে আগত, তাতে দেখাই পাবা। লাইব্ৰেৰী কুটা পুটাৰ কাম। আচ্ছা, লাইব্ৰেৰী খুটা কবে আছে যো। আৰু ইয়াতে আমি দাদাই কোৱাৰ নিচিনাকৈ জাপিখন বিচাৰি বিচাৰি গৈ আছো। একবাৰ দেখাই দিয়ক দিয়ক, ভিডিঅ' এটা বনাই আছিলো। হয় নেকি? এয়া মোৰ মেম, আমাৰ স্কুলৰ। মই দেখা পালো যিহেতুকে মই মানে নমতাকে থাকিব নোৱাৰো। এই গ্ৰন্থমেলা উপসমিতিত আমি সোমাইছো, গতিকে কৰিব লগা হৈছে অলপমান। মোৰ লগত আছে এইজনী এজনী বাইদেউ। ঠিক আছে, বহুত ভাল লাগিছে ইয়াতে আহি। আৰু এখেতক দেখাই দিয়া, উপসমিতিত আছে আমাৰ গ্ৰন্থমেলা উপসমিতিৰ কাৰ্যকৰী সভাপতি। সকলোবিলাক আহিব দেই, সকলোকে নিমন্ত্ৰণ দিলোঁ গ্ৰন্থমেলাত। এয়া মোৰ সন্মুখত জাপিখন আছে, আপোনালোকে নিজে চাই লওক। ইমান ডাঙৰ জাপিখন দেখা পাই সঁচাকৈ খুব ভাল লাগিছে আৰু কামখিনি ভালদৰে হোৱা নাই। মই এটাই কল্পনা কৰিছোঁ যে গোটেই জাপিখন বনোৱা হোৱাৰ পিছত কিমান মজা লাগিব ন। মোৰ ওচৰত যদি এটা ড্ৰোন থাকিলে হয়, মই ওপৰৰ পৰা দেখুৱাব পাৰিলোঁ হয়, বাট নাই। বুজি পাইছে চাগে। আৰু ইয়াতে এওঁলোকে কামখিনি কৰি আছে, ধুনীয়াকৈ জাপিটো ইমান সুন্দৰকৈ বনাই আছে। আপোনালোকে কেতিয়াৰ পৰা বনোৱা আৰম্ভ কৰিছিলে? এমাহ হৈ গ'ল। প্ৰায় এমাহ মানৰ পৰা এই ডাঙৰ কামটো চলি আছে, জাপিখনৰ কামটো চলি আছে। আৰু 4 দিন আছে, জাপি সম্পূৰ্ণ হৈ যাব। ইয়াতে চলি আছে যুদ্ধকালীন প্ৰস্তুতি। অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ অতিথিক আদৰিবলৈ অধিৱেশনস্থলীৰ পৰা প্ৰায় 4 কিলোমিটাৰ ভিতৰত আৱাস উপসমিতিয়ে বিভিন্ন শিক্ষানুষ্ঠান আদিসমূহত অস্থায়ী আৱাসগৃহ সাজু কৰি তুলিছে। আৰু এই আৱাস উপসমিতিত মোৰ পাপাও জড়িত হৈ আছে। আৰু আজি এটা খুব ভাল লগা ঘটনা হ'ল যে অনুপম চক্ৰৱৰ্তী ডাঙৰীয়াও আহিছিল, গতিকে তেওঁকো লগ পালোঁ। তোৰ চকুৰ মণিৰ পৰা হৃদয়লৈ এটা বাট আছে, বাটটো দুটা হ'লে তোক হিংসা কৰা আৰু মোৰ পাপত আছে। নমস্কাৰ। আৰু এতিয়া এয়া মোৰ লগত আছে, আপোনালোক সকলোৱে চিনিয়ে পায় অনুপম দা।
আৰু কিবা অকমান কৈ দিয়ক কেনেকুৱা লাগিল আজি মৌচুমীয়ে নৱম মানত পঢ়ে আৰু নৱম মানত পঢ়া ছোৱালীজনীয়ে অসম সাহিত্য সভাৰ প্ৰস্তুতি কেনেকুৱা চলিছে তাক চাবলৈ আহিছে যোৱাটো যেতিয়া সাহিত্য সভা আছিল তোমাৰ মা চাগে ন মা তেতিয়া তোমাৰ বয়সৰ আছিল আৰু আজি তেওঁৰ ছোৱালীক লৈ আহিছে আৰু সাহিত্য সভা তেনেকৈয়ে জীপাল হৈ থাকে পাঠশালা এক সাংঘাতিক আৱেগ কাৰণ বৌদ্ধিক আৰু শিক্ষা নগৰী হিচাপে পাঠশালা এক বৃহৎ ৰূপ সমগ্ৰ অসমত আৰু তাৰেই ভট্টদেৱ পথাৰত অনুষ্ঠিত হৈছে এই সাহিত্য সভা 31 তাৰিখৰ পৰা আৰম্ভ হ'ব মৌচুমী আৰু মৌচুমীহঁত যিমান দিনলৈকে এনেকৈ আহি থাকিব সিমান দিনলৈকে সাহিত্য সভাই নতুন নতুন ৰূপ লৈ গৈ থাকিব সেইকাৰণে তুমি মৌচুমীলৈ বহুত বহুত শুভেচ্ছা আপোনালৈ বহুত বহুত ধন্যবাদ ইমান ধুনীয়াকে কৈছে কথাখিনি সঁচাকৈ বহুত ধন্যবাদ বহুত ভাল লাগিল অ'কে বাই বাই অ' মাই গড কি ধুনীয়াকে কৈছে ন কথাখিনি ভাল লাগি গ'ল গতিকে তেওঁ মোৰ বাৰ লগতো অকণমান কথা পাতিলে মানে তেওঁ যিহেতুকে শ্বুটিঙৰ কাৰণে আহিছিলে তাত অকণমান এটা দুটা চিন লৈ ল'লে তো এয়াই আছিল থুলমূলকৈ ভিডিঅ'টো মানে গোটেইখিনি দেখুৱালোঁ ভালকৈ একদম মানে ভালকৈ হোৱাই নাই তথাপি এইকেইদিনৰ ভিতৰত ধুনীয়াকৈ আটাইখিনি কাম হৈ যাব যিখিনি পাৰিলোঁ আপোনালোকক দেখুৱালোঁ মানে বহুত ডাঙৰ এৰিয়া হয় ন মোৰ ভাগৰ লাগি গৈছে আৰু আহিলেও গৰম কাপোৰ পিন্ধি এতিয়া অৱস্থা নাইকিয়া হৈছে আৰু ঘণ্টাই কাম কৰি থকাৰ পিছত এওঁলোকে অকণমান জিৰণি লৈছে আৰু সঁচাকৈ আপোনালোকৰ বহুত কষ্ট হয় ন আপোনালোকৰ তাকে তেওঁলোকে অকণমান জিৰণি লৈছে তাকে আপোনালোককো অকণমান দেখুৱাই দিলোঁ কাৰণ কাম কৰি থকা দেখা পাইছে আৰু সেই কামৰ আঁৰত যিখিনি ভাগৰ সেইখিনিও এবাৰ চাই লওক বাৰু এইখিনিলৈকে আছিল ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মোৰ ভিডিঅ'বিলাক কেনেকুৱা পায় ক'ব বৰিং পায় নে কি পায় ঠিক আছে গতিকে আজিলৈ শুভ বিদায়